মই এই ভিডিঅ'টিত আপোনাৰ ইংৰাজী ভাষা অতি সহজতে শিকিবৰ বাবে ভাৰ্বৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ভাৰ্ব কি? ভাৰ্ব হ'ল এটি পাৰ্ট অফ স্পীচ যাৰ জৰিয়তে বাক্য এটা সম্পূৰ্ণ বাক্য এটা সম্পূৰ্ণকৈ কৰা বা হোৱা নিশ্চিত কৰে। এই ভাৰ্ব অবিহনে বাক্য এটা সম্পূৰ্ণ হ'ব নোৱাৰে। ভাৰ্ব পদত যথেষ্টখিনি গুৰুত্ব আছে আৰু এই ভাৰ্বত নাম্বাৰ, পাৰ্চন আৰু টেন্স অনুযায়ী ইয়াক বিভিন্ন ধৰণে সুকীয়া ব্যৱহাৰ আছে। এই ভাৰ্ব আমি তিনিটা ফৰ্মত পাব পাৰোঁ। সেই ফৰ্মসমূহ আপোনাৰ পাষ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। আপুনি এই ভাৰ্বক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে অক্সিলাৰী ভাৰ্ব আৰু মেইন ভাৰ্ব। অক্সিলাৰী ভাৰ্ব আমাক কিয় লাগে? অক্সিলাৰী ভাৰ্ব আমাক এইকাৰণে লাগে, বাক্য এটা সম্পূৰ্ণ হ'বলৈ, বাক্য এটা শুনিবলৈ শুৱলা হ'বলৈ আমাক অক্সিলাৰী ভাৰ্ব লাগে। যেনে আই এম ডুইং এ জব, মই এটি কাম কৰি আছো। ইয়াত আমাক কি লাগে? যে আই এম মানে হয়, কিন্তু অসমীয়াত আমি হয় কথাটো নকওঁ। হি ইজ গোয়িং দেয়াৰ, তেওঁ তালৈ গৈ আছে। হি ইজটো আপোনাৰ অক্সিলাৰী ভাৰ্ব হয়। অক্সিলাৰী ভাৰ্ব যথেষ্টখিনি ইম্পৰ্টেঞ্চ হয়। অক্সিলাৰী ভাৰ্ব অবিহনে আপোনাৰ বাক্যৰ ভুল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকে। এই ভাৰ্বসমূহ যিবোৰ আমি মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ, এই মেইন ভাৰ্বৰ যিটো ফৰ্ম থাকে, পাষ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম যিটো থাকে, এই ফৰ্মসমূহ আমি কিয় জানিব লাগে? এই পাষ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মে আমাৰ বাক্যত সুকীয়াকৈ ব্যৱহাৰ হোৱা হয় আৰু সেইকাৰণে আমি ইয়াক জানিব লাগে। আৰু ইয়াক জানিলে আমাৰ ইংৰাজী ভাষা লিখিবলৈ বা পঢ়িবলৈ বা বুজিবলৈ যথেষ্টখিনি সুবিধা হয়। সেইকাৰণে আমি ইংৰাজী ভাষাৰ এই যিখিনি আপোনাৰ ভাৰ্ব আছে, সেই ভাৰ্বখিনি আমি পাৰিলে মুখস্থ কৰি লোৱাটো বহুতেই জৰুৰী হয়, বহুতে প্ৰয়োজনীয়। কিয়নো আপুনি যদি এই ভাৰ্বখিনিৰ ফৰ্মবোৰ নাজানে, তেতিয়াহ'লে আপোনাৰ বাক্য ভুল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকিব পাৰে। ধৰকচোন, ইট, এট, ইটেন। ইট প্ৰথম হ'ল এইটো প্ৰেজেণ্ট ফৰ্মত, ইট খোৱা, খাইছোঁ বা খোৱাটো বুজাইছে। এট পাষ্ট ফৰ্মত খোৱা হৈছিল সেইটো বুজাইছে। আকৌ আপোনাৰ এই এটেন হ'ল পাষ্ট পাৰ্টিচিপল ফৰ্ম। পাষ্ট পাৰ্টিচিপল ফৰ্ম কাৰ লগত ব্যৱহাৰ? পাষ্ট পাৰ্টিচিপল ফৰ্ম আপুনি যেতিয়া টেন্স শিকিব তেতিয়া খুব দৰকাৰী হয় এইবোৰ বস্তু। চাব, পাষ্ট পাৰ্টিচিপল ফৰ্মসমূহ আপোনাৰ প্ৰেজেণ্ট পাৰফেক্টৰ লগত হ'ব পাৰে, পাষ্ট পাৰফেক্টৰ লগত হ'ব পাৰে। এইবোৰ টেন্সৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এটা অবিহনে হ'ব নোৱাৰে। সেইকাৰণে আমি প্ৰত্যেকটো বস্তু বিতংভাৱে জানিব লাগে। অক্সিলাৰী ভাৰ্ব মূলত কেইটামান আছে। সেইসমূহ হৈছে, ধৰক প্ৰেজেণ্ট ফৰ্মত কি আছে? এম, ইজ, আৰ, আৰু পাষ্ট ফৰ্মত আছে ৱাজ, ৱেৰ, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মত কি আছে? বিন। আৰু আপোনাৰ যিটো মেইন ভাৰ্ব আছে, মেইন ভাৰ্ব যথেষ্টখিনি আছে। এইখিনি আপুনি যিকোনো ধৰণৰ আপোনাৰ উপলব্ধ আপোনাৰ নিচে কাকত হওক কিতাপ এখন তুলি লওক আৰু সেই কিতাপৰ পৰা আপুনি পঢ়িবলৈ যত্ন কৰক, আপুনি নিশ্চয় শিকিব পাৰিব। শিকাৰ সুবিধাৰ বাবে আমি এইসমূহ ব্যৱহাৰ কৰিব লাগে। আৰু তাৰ লগতে চাওক, যিটো ভইচ আছে বা বচন আছে, পাৰ্চন আছে, টেন্স আছে, এই অনুযায়ী ভাৰ্বটো বেলেগ বেলেগ হয়। এতিয়া আই এম ৰিডিং নাও, মই এতিয়া পঢ়ি আছোঁ। আইৰ লগত এম হ'ল। ৰিডিং কিয় হ'ল? মই কামটো কণ্টিনিউৱাছলি কৰি আছোঁ, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাম এটা কৰি আছে, চলি আছে। ঠিক একেদৰে যেতিয়া মই আৰু বা ক'ম যে চি ইজ ইটিং নাও, তাই এতিয়া খাই আছে। চিৰ লগত অক্সিলাৰী ভাৰ্ব হ'ল ইজ, টো প্ৰেজেণ্ট ফৰ্মত তাই কিবা এটা কাম কৰি আছে। কি কাম কৰি আছে? চি ইজ ইটিং নাও, তাই এতিয়া খাই আছে। চ' সেইকাৰণে ইটিং হ'ল ইটৰ লগত ING যোগ হ'ল কিয়? এইটো হ'ল টেন্সৰ এটা নিয়ম। কণ্টিনিউৱাছ টেন্সত যিটো কাম চলি থাকে,
প্ৰেজেণ্ট কণ্টিনিউৱাছত তেতিয়া বা পাষ্ট কণ্টিনিউৱাছত হওক তেতিয়া ING এটা জেৰাণ্ট, যাক জিৰাণ্ট বুলি কোৱা হয়, জিৰাণ্ট লয়। ঠিক একেদৰে আমি এই ভাৰ্বসমূহ যেতিয়া আমি পাষ্ট প্ৰেজেণ্ট পাৰফেক্টত ব্যৱহাৰ কৰিম তেতিয়াও কিন্তু ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমাক লাগিব। সেইকাৰণে আমি কি কৰিব লাগিব, আমি যিকোনো গ্ৰামাৰৰ কিতাপ তুলিব লাগিব আৰু সেই গ্ৰামাৰৰ কিতাপৰ পৰা সেইখিনি বস্তু মুখস্থ কৰিব। মুখস্থতে একদিনতে নহ'ব, আপুনি এইটো কি কৰিব পাৰে, মানে তুমি যদি প্ৰথম বিগিনাৰ হোৱা তেতিয়া তুমি সেইটো তুলিব লাগিব, সেইটো পঢ়িব লাগিব, এবাৰ নহয় দুবাৰ নহয়, পঢ়ি থাকা, তেতিয়া আহি যাব। মই ক'ব পাৰিছোঁ, কিয় পাৰিছোঁ, মই এদিনতে পাৰিছোঁ জানো? নহয়, তেনেকুৱা একো নহয়। সকলো কামতে সময় লয় আৰু সেইবোৰ নিশ্চয় সেইবোৰ অনুমান কৰিবই পাৰিছ যে সময় লয়। তুমি প্ৰথম অৱস্থাত অকণমান দিগদাৰী হয়, চব কামতে, সকলো কামতে প্ৰথম অৱস্থাত মন বহোৱাটো অকণমান কষ্টকৰ হয়। তেওঁ কাম কৰি থাকোঁতে কিন্তু সেইবোৰ ঠিক ঠাক হৈ যায়। গতিকে মই আশা ৰাখিম যে আপুনি যদি ইংৰাজী ভাষা শিকিব বিচাৰিছে তেতিয়াহ'লে আপুনি ভইচক মানে ভইচ বুলি অকল কথা নাই, আপুনি গ্ৰামাৰো গুৰুত্ব দিয়ক, গ্ৰামাৰৰ পাৰ্ট অফ স্পীচ জানক। পাৰ্ট অফ স্পীচ জানিব লাগে কিয়, মানে আমি যেতিয়া টেন্স কৰিম, মইতো আগতে টেন্স কৰিব খুজিছিলোঁ, কিন্তু টেন্স কৰাৰ আগতে মই ভাবিলোঁ যে এটা টেন্স বা এটা টেন্স হ'ল কাল, কৰ্তাই কোনটো সময়ত কাম এটা কৰিলে তাক বুজাবৰ বাবে যেতিয়া ব্যৱহাৰ কৰে তাক টেন্স বুলি কোৱা হয়। ঠিক একেদৰে আমি চেণ্টেন্স কাক ক'ম, বাক্য কাক বোলে? বাক্য হ'ল কিছুমান অৰ্থপূৰ্ণ শব্দৰ এটা মানে সমষ্টিৰ এক বহিঃপ্ৰকাশ, অৰ্থ হ'ব থাকিব লাগিব। সেই অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি চেণ্টেন্স ব্যৱহাৰ কৰোঁ। গতিকে আটাইখিনি বস্তু অতিকৈ সহজ, আপুনি মাত্ৰ আপোনাৰ এটা মন লাগিব, আপুনি এবাৰ মন বহুৱাব লাগিব, তেতিয়াহ'লে চাব নিশ্চয় হৈ যাব, একো ভাবিব লগা নাই। জাষ্ট একদম মানে আপুনি ৰিলেক্স হওক আৰু আপুনি বহক, অকণমান চেষ্টা কৰক, আপোনাৰ মানে হৈ যাব, কোনো টেনশ্যন নাই। তো আপুনি যদি বিগিনাৰ হৈছে তেতিয়াহ'লে আপোনাক মই মোৰ ফালৰ পৰা এটা অনুৰোধ জনাম যে আপুনি নতুন হ'লে আপুনি হেৰি কৰক, আপুনি গ্ৰামাৰৰ এই যিখিনি ভাৰ্বৰ ফৰ্ম আছে যিকোনো আপুনি কিতাপ লওক আৰু পঢ়ক। আপোনাৰ গ্ৰামাৰৰ ফৰ্মখিনি জানিলে, মানে গ্ৰামাৰ বুলি কোৱা নাই, ভাৰ্বৰ ফৰ্ম বুলিখিনি জানিলে আপোনাৰ কি হ'ব, আপোনাৰ এইটো ভইচত সহায়ক হ'ব, আপোনাৰ টেন্সত সহায়ক, চবতে সহায়ক হ'ব। ধন্যবাদ।